কাটি হ'ব হ'লগে আৰু বেছিকণ নাই ইমান কণে আছে নমস্কাৰ মই অসম ভাকি ৰাইজ মই সঞ্জুমণি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ভাবিছোঁ আজি ল'ৰাটোৰ ঘৰত নাই অকলে অকলেনো কি কৰিম দেখিছে আপোনালোকে এখন চাওক ইমান হাবি এতিয়া এখন হাবি হৈ আছে জংঘল হৈ আছে ভাবিলোঁ আজি অলপ চফা কৰোঁ বাৰীখন যিটো তামোল বাৰী তলত পাণ লগাই দিছোঁ সৰু সৰুকৈ বৰ্তমান পাণ কেইজোপা উঠিছে ভাবিলোঁ অলপ চফা কৰি দিওঁ যিহেতু হাজিৰা মানুহ পাবলৈ নাইকিয়া হৈছে সেইটো কাৰণে যিখিনি পাৰোঁ নিজে কৰিবলৈ চেষ্টা কৰোঁ সদায় মানুহজনৰ যিহেতু ঘৰত নাই কেৰেলাত আছে তেওঁ বৰ্তমান সেইটো কাৰণে সৰু সুৰা কামবিলাক মই নিজে কৰোঁ এয়া আপোনালোকে দেখিছে কিমান হাবি হৈ আছে এয়া এইপিনে মই পাণৰ পুলি লগাই দিছোঁ সৰু সৰুকৈ এয়া পাণ উঠিছে কাটি হ'ব হ'লগে আৰু বেছিকণ নাই ইমান এইকণে আছে এইটো বিলুমণি ফাইনেলি হাবি কাটি হৈ গ'ল মোৰ এয়া দেখিছেনে চাওকচোন এতিয়া কিমান ধুনীয়া লাগিছে এয়া পাণ কেইজোপাও এতিয়া ওলাই পৰিলে এইটো হাবিবিলাক কাটি দিলোঁ টকলাকৈ এয়া আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব এতিয়া ভাবিলোঁ শাকৰ গুটি কেইটামানো সিঁচিব আছে সেয়াই শাকৰ গুটিত কোমাং বুলি ওলাই আছোঁ বহুত গৰম ভাবিলোঁ হাবি কাটি হৈ গ'ল এতিয়া এইয়া কোলৈ যিহেতু এইটো চফা কৰি থৈ দিছিলোঁ সৰিয়হ সিঁচিম বুলি ভাবিলোঁ কোমাই সৰিয়হ সিঁচি লওঁ বুলি যিহেতু ৰুমটো এনেকুৱা ধুনীয়াকৈ কোৰ মাৰি লৈছোঁ কোৰ মাৰি সমান কৰি লৈছোঁ এইপিনে আছে সৰিয়হ গুটি এয়া ভাবিলোঁ সিঁচিয়ে দিওঁ ভালকৈ সিঁচিব নাজানো হ'লেও সিঁচিছোঁ কিমান ওলাই আপোনালোকেও দেখাম বাৰু শাক সিঁচি পোৱা নাই এইবাৰ প্ৰথম সিঁচি আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ থাকিলে আপোনালোকলৈ